নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সংগীতাই মোৰ সংগীতাছ কিটচেন এণ্ড গাৰ্ডেনিঙলৈ সকলোকে স্বাগতম জনাইছোঁ। মই পুনৰ এটা নতুন ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব। ঘৰত যেতিয়া একো পাচলি নাথাকে, বেলেগ কিবা এটা খাবলৈ মন যায়, তেনেহ'লে পটাপট এইটো ৰেচিপি আপোনালোকে তৈয়াৰ কৰিব পাৰিব। এইটো তেনেই চিম্পুল হয়, অকল পিঁয়াজ আৰু বিলাহীৰ এটা ৰেচিপি। গতিকে চাওঁচোন আহক। ইয়াৰ বাবে মই 3টা বিলাহী লৈ লৈছোঁ আৰু 6টা পিঁয়াজ লৈ লৈছোঁ আৰু কেঁচা জলকীয়া 2টা লৈ লৈছোঁ আৰু বেছি খালে আপোনালোকে ল'ব পাৰে। আৰু মই পিঁয়াজখিনি এনেদৰে কাটি ল'ম। সৰু হ'লে 4 ফাল কৰিম আৰু অলপ ডাঙৰ হ'লে 6 ফাল কৰিম আৰু এনেদৰে মাজেৰে কাটি দিম। আৰু কিনাৰত থকা যোনটো টান অংশ সেইটো কাটি দিব, যাতে পাছত পিঁয়াজৰ পাখিবোৰ মেল খাই যায়। আৰু এনেদৰে মই সকলো পিঁয়াজ কাটি ল'ম। আৰু এয়া সকলো পিঁয়াজ কাটা হৈ গ'ল আৰু বিলাহীখিনিও এনেদৰে 4-চুকীয়াকৈ কাটি ল'লোঁ আৰু গুটিবোৰ আঁতৰাই দিছোঁ। আৰু এখন কেৰাহী গৰম কৰি লৈছোঁ, তাত অলপ তেল দি লৈছোঁ, 1 টেবুল চামুচমান, আৰু তাতে এইখিনি গোটেইখিনি অলপ ফ্ৰাই কৰি ল'ম, যাতে তাৰ কেঁচা গোন্ধবোৰ আঁতৰি যায়। আৰু ইয়াত এইখিনি অলপ ফ্ৰাইহে কৰিম, তাত নিমখ হালধি একো নিদিওঁ, পাছত দিম। এইখিনি এতিয়া অলপ ফ্ৰাই কৰি লৈছোঁ আৰু কেইফুটামান নহৰু আদা লাগিব। আৰু এইখিনি ফ্ৰাই কৰি আধা মই কাঢ়ি ল'ম। এয়া আমাৰ অলপ ফ্ৰাই হৈ গৈছে, যাতে ইয়াৰ কেঁচা গোন্ধটো নোহোৱালৈকেহে ফ্ৰাই কৰিব লাগে। এইখিনি মই আধাটো কাঢ়ি ল'ম আৰু আধা কেৰাহীখনতে মই অলপ ৰখাই দিম। আৰু এই আধা ইয়াত প্লেটত উঠাই ল'লোঁ আৰু আধা ফ্ৰাই পেনখনতে ৰাখি দিলোঁ। আৰু তাতে যোন আদা নহৰু কেইফুটামান গুচাই ৰাখিছিলোঁ সেয়া দি দিছোঁ। সেয়াও কেঁচা গোন্ধখিনি আঁতৰ হ'বলৈ অলপ আমি ফ্ৰাই কৰি ল'ম। তেনেই সহজ ৰেচিপি হয় আৰু আপোনালোকৰ কেতিয়াবা নিৰামিষ খোৱা থাকিলেও এনেদৰে পটককৈ এই ৰেচিপিটো বনাই ল'ব পাৰিব। আৰু এইখিনি আমাৰ হৈ গ'ল আৰু মিক্সিৰ জাৰ এটা লৈ ল'ম আৰু এইখিনি মিক্সিত পিচি ল'লোঁ একদম ধুনীয়া মিহিকৈ। আৰু ফ্ৰাই পেনখন গৰম কৰি তাত অলপ আমি তেল দি ল'লোঁ, 1 টেবুল চামুচমান জোখৰ, আৰু ইয়াত পেষ্টখিনি ইয়াত দি এইখিনি আমি ভালদৰে ফ্ৰাই কৰি ল'ম। মছলাখিনি এনেদৰে ভাজিম যাতে ইয়াৰ পৰা তেল বিৰিঙি যায়। আৰু মিক্সিৰ জাৰটোত লাগি থকা পানী অকণ দি দিছোঁ। আৰু এইখিনি এতিয়া মই ভাজি থাকিম তেল নোলোৱালৈকে। আৰু জোখমতে নিমখ দিব। আৰু 1 চামুচ হালধি পাউডাৰ আৰু 1 চামুচ জিৰা পাউডাৰ আৰু 1 চামুচ ধনিয়া পাউডাৰ আৰু 1 চামুচ ৰেড চিলি পাউডাৰ। আৰু এইখিনি দি ভালদৰে লৰাই থাকিব, যাতে ধুনীয়াকৈ ভাজ খাই তাৰ ধুনীয়া এটা সুগন্ধ ওলায়। আৰু এই আমাৰ কিনাৰত তেল বিৰিঙিবলৈ আৰম্ভ কৰি দিছে আৰু ধুনীয়াকৈ কেৰাহীৰ পৰা এৰ খাই গৈছে, দেখিছেনে? এয়া আমাৰ প্ৰায় হৈ গৈছে, মছলাখিনি ৰেডি। আৰু ইয়াত অলপ আমি পানী দি দিছোঁ। পানীখিনি যেতিয়া উতল আহিব তেতিয়ালৈকে ঢাকোন লগাই দিব পাৰে। আৰু এইখিনি আমাৰ ধুনীয়াকৈ উতল আহি গ'ল আৰু পিঁয়াজ আৰু বিলাহীৰ যোনখিনি ফ্ৰাই কৰি ৰাখিছিলোঁ সেইখিনি ইয়াত দি দিছোঁ। আৰু ইয়াত আমি এতিয়া দি দিম 1 চামুচ গৰম মছলা পাউডাৰ আৰু 2টা কেঁচা জলকীয়া মাজে মাজে ফালি দি দিছোঁ। আৰু ঢাকোন লগাই 5 মিনিট সময়ৰ বাবে ৰাখি দিম। আৰু এয়া আমাৰ প্ৰায় ৰেডি হৈ গৈছে। এয়া ধুনীয়াকৈ ডাঠ হৈ আহিছে।
যদি আপোনালোকৰ এই ৰেচিপিটো ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে আৰু তেনেহ'লে আজিলৈ আহোঁ পুনৰ লগ হ'ম নতুন এটা ভিডিঅ'ৰ সৈতে ধন্যবাদ